বন্ধুসকল স্বাগতম জনাইছো অল ইনফো উইথ ধ্ৰুৱলৈ আৰু আজি এখন মই নতুন এডভাৰটাইজমেন্ট লৈ আনিছো যিখন ডাইৰেক্টৰ অফ SCERT আসামৰ ফালৰ পৰা উলিয়াই দিয়া হৈছে ভ্যাকেন্সি ওলাইছে আৰু প্ৰথম ভ্যাকেন্সিটো মই আপোনালোকক জনাবলৈ ওলাইছো নেম অফ দা পোষ্ট হৈছে লোৱাৰ ডিভিজন এসিস্টেন্ট আপোনাৰ দৰমহা থাকিব 14000 ৰ পৰা 49000 আৰু গেট পে 6200 টকা ৰিজাৰ্ভেশন জেনেৰেলৰ বাবে দুটা STP তিনিটা ডিজেবিলিটিৰ কাৰণে আছে one for ডিজেবিলিটি আৰু এটা ডিজেবিলিটিৰ বাবে আৰু মিনিমাম এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম আপুনি যি কোনো ষ্ট্ৰীমৰ পৰা আৰ্ট সায়েন্স হওক বা কমাৰ্চ হওক যি কোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেচন কৰিলে হ'ল প্লাস আপোনাৰ ডিপ্লোমা বা সাৰ্টিফিকেট ডিপ্লোমা হলেও হ'ব সাৰ্টিফিকেট এখন হলেও হ'ব DTP টাইপ ৰেটিংৰ আপোনালোকৰ থাকিব লাগিব যিখন গভ ৰিকগনাইজ ইনষ্টিটিউট হ'ব লাগিব নেক্সট ভ্যাকেন্সিটো হৈছে ল্যাবৰেটৰী এসিস্টেন্ট পেমেন্ট দিয়া আছে 14000 ৰ পৰা 49000 লৈকে আৰু গ্ৰেড পেটো হে 6200 আৰু জেনেৰেলৰ বাবে আছে আপোনাৰ এটা STP ৰ বাবে এটা আৰু STH ৰ বাবে এটা পোষ্ট আপোনাৰ ইয়াত আপোনালোকৰ ডাইৰেক্ট এনি গ্ৰেজুৱেচন বিচৰা নাই ইয়াত অকল B.sc ইন ফিজিক্স chemistry or biology passed with proficiency in computer application B.sc বিচাৰিছে B.sc পাস আৰু physics chemistry biology থাকিব পাস কৰা হ'ব লাগিব আৰু computer application proficiency থাকিব লাগিব বুলি কোৱা হৈছে এতিয়া লাইব্ৰেৰী এসিস্টেন্টৰ নেক্সট পোষ্ট হৈছে লাইব্ৰেৰী এসিস্টেন্ট ইয়াত পোষ্ট আমাৰ ইয়াতে পোষ্ট আছে এটা আৰু আপোনাৰ এই দৰমহাটো প্ৰায় সমান এই আগৰ কেইটাৰ নিচিনাই 14000 পৰা 49000 আৰু ইয়াত মাত্ৰ জেনেৰেল এপ্লাই কৰিব পাৰিব জেনেৰেলৰ বাবে এটা পোষ্ট আছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন যি কোনো ক্ষেত্ৰত গ্ৰেজুৱেট হলে হ'ল prefer will be given the candidate who possess degree in library information science যদি কিবা নলেজ আছে আপোনালোকৰ তাত তেওঁলোকক বেছি প্ৰেফাৰেন্স দিয়া হ'ব তাৰ পিছত নেক্সট পোষ্ট ষ্টেটিষ্টিকেল এসিস্ট্যান্ট ইয়াতো দৰমহাটো প্ৰায় সেই একেই কিন্তু ইয়াত গ্ৰেড আপোনাৰ কি আছিল গ্ৰেড পেটো 7600 টকা আৰু ইয়াত পোষ্ট আছে এটা আৰু জেনেৰেলৰ বাবে সেই এটাই গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম যি কোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হলে হ'ল subjects economics statistics mathematics knowledge in computerized data entry is desirable computer data entry knowledge thakato bhal aru stenographer next post to dorma he ekei get paid to 8700 toka aru post eta general babe graduate in any stream jikono stream opor graduate hole hobo aru diploma in short hand writing from industrial training institute of Assam by national council vocational training diploma stenographer government recognized polytechnic of the state and having fluent in english আপোনালোকে ভালকৈ চাই ল'ব এফিনি নেক্সট পোষ্ট হৈছে গ্ৰেজুৱেট মই ইমান কৈ নাথাকো মই জাস্ট সিম্পলি আপোনালোকক দেখাই দিম আপোনালোকে পিছত চাই ল'ব ভালদৰে গ্ৰেজুৱেট ইনষ্ট্ৰাক্টৰ আৰ্টছ পেমেন্ট 14000 পৰা 49000 টকা ইয়াতো গেট পে 8700 টকা জেনেৰেলৰ বাবে তিনিটা BA with B.ed ডিগ্ৰী লাগিব তো আপোনালোকে ভালদৰে চাই ল'ব এসিস্ট্যান্ট টিচাৰ ইয়াতো আছে 8700 আৰু পোষ্ট এটা ইয়াত খালি OBC আৰু MOBC পোষ্ট আছে এসিস্ট্যান্ট টিচাৰ সায়েন্স ইয়াত এই একেই দৰমহা আৰু ইয়াত জেনেৰেল আৰু STP এটা আছে B.sc with major in physics chemistry and B.ed degree from any recognized university sab assistant teacher next post আৰু দুটা পোষ্ট এটা one post for arts and one post for science এটা পোষ্ট আৰ্টছৰ বাবে আৰু এটা পোষ্ট সায়েন্সৰ বাবে এটা জেনেৰেলৰ এটা SC বাবে আৰু B.sc with major in physics আপোনালোকে চাই ল'ব মই এখন ভালদৰে আপোনালোকক দি দিম তাৰ পিছত পোষ্ট হৈছে নৰ্মেল ইনষ্ট্ৰাক্টৰ দুটা পোষ্ট আছে আৰু জেনেৰেলৰ বাবে এটা OBC বা MOBC বাবে এটা ডিগ্ৰী ইন এনি ডিসিপ্লিন গ্ৰেজুৱেট ইন সায়েন্স পোষ্ট হৈছে ক্ৰাফট ইনষ্ট্ৰাক্টৰ ইয়াত নম্বৰ অফ পোষ্ট আছে তিনিটা আৰু এই দৰমহাখিনি আপোনালোকে গমে পাইছে আগৰখিনি নিচিনাই ৰিজাৰ্ভেশন দুটা ৰিজাৰ্ভেশনটো ইয়াত হৈছে জেনেৰেলৰ বাবে দুটা MOBC OBC বাবে এটা ডিগ্ৰী ইন এনি ডিসিপ্লিন এটা খালি কেৱল ডিগ্ৰী বিচাৰিছে কিন্তু আপোনালোকে ভালদৰে চাইব কোনটোত সায়েন্স বিচাৰিছে কোনটোত কি বিচাৰিছে আৰ্টছ বিচাৰিছে মেনুৱেল ইনষ্ট্ৰাক্টৰ নেক্সট পোষ্ট ইয়াত এটা পোষ্ট আৰু এটো জেনেৰেলৰ বাবে ডিগ্ৰী ইন ফাইন আৰ্টছ from any gov recognized institute চাই ল'ব works experience teacher এইটো পোষ্ট এটা আৰু OBC MOBC বাবে আছে পোষ্ট অনলি এটা আছে ড্ৰয়িং ইনষ্ট্ৰাক্টৰ ইয়াতো পোষ্ট এটা আছে এটো জেনেৰেল বাবে আছে ডিগ্ৰী ইন ফাইন আৰ্ট ফ্ৰম
গভ ৰিকগনাইজ ইনষ্টিটিউট আপোনালোকে চাই ল'ব। নেক্সট পোষ্ট হ'ল মিউজিক ইনষ্ট্ৰাক্টৰ আৰু পোষ্ট আছে এটা আৰু এইটো জেনেৰেলৰ বাবে আছে। আৰু নেক্সট পোষ্ট আছে লাইব্ৰেৰিয়ান, ইয়াত 4টা পোষ্ট আছে আৰু আপোনাৰ জেনেৰেলৰ বাবে 2টা, OBC MBC এটা আৰু ST P বাবে এটা। ইয়াতে বেচেলাৰ ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স ফ্ৰম এনি গভ ৰিকগনাইজ ইউনিভাৰ্চিটি। কেণ্ডিডেট মাষ্ট হেভ নলেজ ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড ছফ্টৱেৰ ইন কনচাৰ্ট ফিল্ড। ইয়াতে চাই ল'ব আপোনালোকে কি বিচাৰিছে। আপোনালোকে এ কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18, 18 বছৰৰ তলৰ হ'ব নালাগে আৰু নট মোৰ দেন 40, 40 বছৰৰ ওপৰ হ'ব নালাগে বুলি কৈছে। আৰু 42 ইয়াৰ্ছ ফৰ এক্স ছাৰ্ভিচমেন, যদি আপোনালোকে আগতে এক্স ছাৰ্ভিচমেন অৰ্থাৎ আগতে কাম কৰিছিলে তেতিয়াহ'লে আপোনালোকে 42 হ'লেও মানি ল'ব। 43 ইয়াৰ্ছ ফৰ OBC আৰু MOBC বাবে 43 লৈকে দিয়া হৈছে আৰু 45 ইয়াৰ্ছ ফৰ ST, SC, PH, STH, গতিকে এইবিলাক এইসকলৰ বাবে 45 নিৰ্ধাৰিত কৰিছে। এণ্ড 50 ইয়াৰ্ছ ফৰ পাৰ্চনছ উইথ ডিচেবিলিটি, যিবিলাক PWD কেণ্ডিডেট তেওঁলোকক 50 লৈকে নিৰ্ধাৰিত কৰি দিয়া হৈছে এজন 1 জানুৱাৰী 2020 অনুসৰি। গতিকে এইটো আপোনালোকে গম পালে। আৰু ইয়াতে আপোনাৰ হাউ টু এপ্লাই চাব। কেণ্ডিডেট উইল হেভ টু এপ্লাই থ্ৰু অনলাইন, আপোনালোকক কমপ্লিট অনলাইন বেচিছ হ'ব। আৰু ইয়াতে ৱেবছাইটো দিয়া আছে, এইটো চাওক SCERT.assam.gov.in। এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল ইন দ্য ৱেবছাইট, এইটো ৱেবছাইটত আপোনালোকে এভেইলেবল কৰাই দিয়া হ'ব 22/11 অৰ্থাৎ 22 নৱেম্বৰৰ পৰা আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব বুলি কৈছে। আৰু তাত আপোনালোকে এপ্লিকেশ্যন পৰ্টেলত যেতিয়া যাব, ইয়াত আপোনালোকে চাইজ কেনেকৈ, কি ছিগনেচাৰ কেনেকৈ দিব লাগিব, ফটো কেনেকৈ দিব লাগিব আপলোড, এইবিলাক আপোনালোকে চাই ল'ব। আৰু কেণ্ডিডেট শুড হেভ ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেই নম্বৰ বা চাৰ্টিফিকেটখন থকাটো বাধ্যতামূলক। তো আজিলৈকে ভিডিঅ'টো এইখিনিয়ে, মই আপোনালোকক যিমান পাৰি জনালোঁ। SCERT ফালৰ পৰা ওলোৱা যিটো ভেকেঞ্চি, এই ভেকেঞ্চি সম্পৰ্কে মই জনালোঁ। গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা ঘণ্টা বটনটো দবাই দিব, কাৰণ আপোনালোকে আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড হওক, এডমিট কাৰ্ড ৰিলেটেড হওক বা ৰিজাল্ট ৰিলেটেড হওক, আপোনালোকে সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাব। ধন্যবাদ। জয় আই অসম।